নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? ভাল নিশ্চয়। আজি এফালে যাবলৈ ওলাই লৈছোঁ ৰাতিপুৱাই। অৱশ্যে ভিডিঅ'টো যোৱাকালিৰ বাৰু, আজি আপলোড দিছোঁ। এয়া ওলাই ৰেডি হৈ গ'লোঁ। বেটাই গম পালে যে যাবলৈ ওলাইছোঁ ক'ৰবাত, সেইবাবে স্কুটিৰ ওচৰৰ পৰা যাবলৈ বিচৰা নাই। এফালে আইতাকে আহিছে, পদূলিমুখত আগবঢ়াই থৈ গৈছেহি মানে। এয়া উঠি লৈছে আৰু এতিয়া ৰেডি হৈ ল'লোঁ। ব'লকচোন গৈ থাকোঁ। ক'লৈনো গৈ আছোঁ আপোনালোকক দেখাই আছোঁ বাৰু। এয়া দেখি হয়তো গম পাইছে আমি আহিছোঁ আচলতে আজি অৰুণাচলৰ চেংচাপ বুলি কয় গাঁও এখনলৈ আহিছোঁ। আমাৰ তাত বৰ্তাৰ ঘৰ আছে যিহেতু আজি আহিছোঁ আৰু এইখন অৰুণাচল ইউনিভাৰ্চিটি। খুব ধুনীয়া ইউনিভাৰ্চিটি বুলি ক'লে এনেও ধুনীয়াই হয় দিয়কচোন দেখিবলৈ পৰিৱেশটো, নহয় জানো? এতিয়া গৈ আছোঁ। স্কুটিত গৈ থাকোঁতে এখন হাতে মোবাইলটো লৈ কৰিছোঁ আৰু ভিডিঅ'। এইফালে গেটখন দেখিছিলে যে সেইটো অৰুণাচল মিনিষ্টাৰৰ ঘৰ। এতিয়া আহি এয়া নামচাই পাবলৈ হৈছে আৰু। আগতে অৰুণাচল বুলি ক'লে খুব যেন ভাল লগা হ'ব ঠাইখিনি দেখিবলৈ যোৱাৰ এটা হেঁপাহ আছিলে। এতিয়া যিহেতু জোৰাকত বিয়া হৈছোঁ অৰুণাচলৰ সীমান্ততে, তাতে আমাৰ বৰ্তা ঘৰো আছে। প্ৰায় আহি গৈ থকাই হয়। জেগাবিলাক আছে ঠায়ে ঠায়ে চাবলগীয়া, হ'লেও মানে চামকৈ ওচৰতে আছে যিহেতু চাম বুলিয়ে থাকি যায় আৰু। আজি এই বৰ্তা ঘৰলৈ বুলি আহিছোঁ। আজি বহুত দিন হ'ল বৰ্তা ঘৰলৈ অহা হোৱা নাই। এইফালে বৰ্তাৰ বৰমাও গাটো ভাল নহয় অলপ দিনৰ পৰা, তাকে বৰমাক চাবলৈও অহা হোৱা নাছিলে। বৰমা বুলি নকওঁ বাৰু, আমি আপাদৌ বুলি কোৱা হয়। এয়া আপাদৌ দেখিছেনে? একেবাৰে গা বেয়া মানে এইকেইদিন উঠিছে আৰু। এয়া বাইদেউ গৈছিলে, যিহেতু একেবাৰে বতৰ ঠাণ্ডা পৰিছে, এনেকৈ জুই ফুৰাই বহি আছে আপাদৌৱে। এয়া বাইদেৱে গাখীৰ ঘৰতে যিহেতু গৰু আছে কেইবাজনীও, আমি যাম বুলি গাখীৰ গৰম কৰি থৈছিলে। এইফালে আমাক চাহ নিদি গাখীৰকে গৰম কৰি দিছে আৰু জেলেপীৰ লগত খাই ল'লোঁ। খাই বৈ এতিয়া এইফালে আকৌ আমাৰ বাইদেউক গামোচা ববৰ কাৰণে দি থৈছিলে বৰ্তাৰ হাতৰ বাইদেৱে। এইখিনি দেখিছেনে ইমান ধুনীয়া লাগিছে ফুলখিনি। গামোচাখিনি চাই লৈছে। তাৰপিছতে বৰ্তাৰ ছোৱালী এজনী ওচৰতে বিয়া হৈছে মানে, তালৈও এপাক যাম বুলি কৈছোঁ। বাইদেউকো লগ ধৰিছোঁ আৰু গামোচাখিনি চাই লৈছে দুইজনীয়ে। এয়া দেখিছেনে? আমাৰ যিহেতু ঘৰতে তাঁত বোৱা হয়, ময়ো বওঁ বাৰু। এতিয়া যিহেতু বিহুৰ দিন পাইছেহি আৰু এতিয়া গামোচা লগাম বুলিয়ে ভাবি আছোঁ। এইফালে বাইদেউহঁতৰ তাত বিশেষকৈ নাদেই ইউজ কৰে, নাদৰ পানীয়ে ইউজ কৰে। টিউবৱেল তাত মানে বহাব নোৱাৰে ইমান, সেইবাবে এইফালে নাদৰ পানী অলপ তুলি দিছোঁ। তাই মানে কাঁহী বাতি ধুই আছে। এইফালে বাইদেৱে অকণমান ভিডিঅ' কৰি দিছে আৰু, মানে বহুত দিনৰ মূৰত নাদৰ পানী এনেকৈ তুলিছোঁ। এইফালে এজনী আমাৰ বাইদেউ কিন্তু অসমীয়া ছোৱালী নহয়, চাকমা জাতিৰ হয়। অসমীয়া মানুহ হ'লে বিয়াহে হৈছে তাই। দেখিবলৈ খুব ধুনীয়া আৰু মৰম লগা হয়। এইফালে আমি খোজকাঢ়ি বেছি দূৰ নহয় যিহেতু খোজকাঢ়ি আহিলোঁ। এইফালে পালোহি আৰু বাইদেউ ঘৰ। এয়া দেখিছেনে পৰিৱেশটো খুব ধুনীয়া। এইফালে আহি আছোঁ আৰু বেটাই গাড়ী এখন দিলে ককায়েকে, তাকে লৈয়ে আহিছে আৰু একেবাৰে এৰি দিয়া নাই। ঠাণ্ডা বতৰ, অকল ফুৰা হৈছে আৰু ফুৰিবলৈ ভালেই হৈছে বাৰু। ঘৰত যিহেতু ডাৱৰীয়া বতৰ হ'লে ইমান কাম বনো নহয়। এইফালে আমি আহি পাই গ'লোঁ। এইফালে আকৌ আমাৰ বাইদেউ বিয়া হৈছে খামতি মানুহলৈ, মানে আমাৰ ভিনদেউজন খামতি। তাহাঁতৰ এইকেইদিন বোলে বিহু, আমাৰ যেনেকৈ মাঘ বিহু হৈ গ'ল, সিহঁতৰ মানে এতিয়া বিহু হৈছে আৰু। এইবিলাক কিবা চেৱা দিছিলে, চাউল কিবা আলু কিবাকিবি মিক্স কৰি আৰু সেনেকৈয়ে খাবলৈ দিছিলে আৰু অলপ খাই চালোঁ। ইফালে আকৌ খোজকাঢ়ি আহি আছোঁ। ৰাস্তাতে মানে ইমান ধুনীয়াকৈ ঢেকীয়া ওলাই আছে, নুবুটলাকৈ নোৱাৰোঁ। ঢেকীয়া খাই যিহেতু বহুত ভালো পাওঁ আৰু দেখিলে নুবুটলাকৈও থাকিব নোৱাৰোঁ। ইফালে বাইদেউহঁতি পূৰা বুটলিছে, ময়ো লগতে বুটলি লৈছোঁ আৰু অলপ।
নতুনকৈ ঢেকীয়া ওলাইছে। এতিয়া ফাগুন মাহ সোমালে যিহেতু ঢেকীয়া খাব পাৰি। সেইখিনি দেখিছেনে ইমান ধুনীয়া ধুনীয়া ঢেকীয়া। অলপ বুটলি ল'লোঁ, আহি পাই আকৌ মই সিহঁতৰ দোকানৰ পৰাই মানে মিক্স কৰি লৈ লৈছোঁ কেইবা পেকেটো। জাল চানা বনাই খাই ল'লোঁ। খাই লৈ এইফালে আকৌ বনোৱা মেলাত অলপ সহায় কৰি দিলোঁ বাইদেউক। আজি আকৌ ভিডিঅ' নবনালোৱে, এয়া চাহ একাপ খালোঁ আৰু আহি দিলোঁ। আজিলৈ বাই।